ঐতিহাসিক তলাতল ঘৰৰ প্ৰাংগণত আমাৰ অসমীয়া যুৱ মঞ্চৰ লগতে অসমীয়া মহিলা মঞ্চৰ শিৱসাগৰ জিলা সমিতিৰ লগতে জয়সাগৰ আঞ্চলিক সমিতিয়ে আমি এটা ইয়াতে প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আমাৰ প্ৰতিবাদৰ মূল লক্ষ্য আৰু উদ্দেশ্য এইটোৱে যে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়া হেৰাই যোৱা আমাৰ মাজৰ পৰা হেৰাই যোৱা আজি কেইবাটাও মাহ উকলি গৈছে, কিন্তু আমি দেখিছিলোঁ সেই সময়ত বহুত এটা ডাঙৰ ঢৌ উঠিছিলে যে জুবিন গাৰ্গৰ ন্যায় নোহোৱা পৰ্যন্ত একো নহয়। কিন্তু আমি যেতিয়া দেখিছোঁ আজি লাহে লাহে যেতিয়া দিনবোৰ বাগৰি বাগৰি গৈ আছে, ক'ৰবাত জুবিন দা মানুহটো ক'ৰবাত যেন হেৰাই গৈছে, আমি তেনেকুৱা অনুভৱ কৰিছোঁ। আজি কথাকেইটা ক'বলৈ যাওঁতো মই ক'ৰবাত আৱেগিক হৈ পৰিছোঁ, কিয়নো অনাগত দিনত আৰু মাত্ৰ এটা মাহৰ পিছতে আমাৰ বহাগৰ বিহুটো আহি আছে। বহাগ বিহু বুলি ক'লে আমি জুবিন দা নোহোৱাকে বিহু পতাটো আমি কিমান ধৰণৰ এটা কষ্টকৰ কথা, সেই কথাটো আমি প্ৰতিজন অসমীয়া হিচাপে আমি বুজি পাওঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে ফাষ্ট ট্ৰেক আদালত গঠন কৰা হ'ব, তাৰ জৰিয়তে খুব সোনকালে আমি জুবিন গাৰ্গৰ ন্যায় প্ৰদানৰ কথাটো আমি বিবেচনা কৰিম। আৰু লগতে তেওঁ কৈছিলে যে যেতিয়ালৈকে এইখন চৰকাৰে জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিব নোৱাৰে তেতিয়ালৈকে আমাক ভোট দিব নালাগে। কথাটো আছিল ভোট কেন্দ্ৰিক। তাৰ মানে আমাৰ আৱেগক মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'ৰবাত আমাৰ আৱেগখিনিক টুকুৰিয়াই চাইছিলে নেকি? এই কথাটো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমাৰ প্ৰশ্ন আছে। গতিকে আমি বিচাৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ যে জুবিন দাৰ ন্যায়ৰ ক্ষেত্ৰত ফাষ্ট ট্ৰেক আদালত খুব সোনকালে গঠন কৰক। আমি খুব সোনকালে আমাক জুবিন দাৰ ন্যায় লাগে, আৰু যেতিয়ালৈকে জুবিন দাই ন্যায় নাপায় তেতিয়ালৈকে আমাৰ এই প্ৰতিবাদ অব্যাহত থাকিব। আমি তেওঁক কেতিয়াও পাহৰিব নোৱাৰিম। যেতিয়াই তেওঁলৈ মনত পৰিব আমাৰ এই প্ৰতিবাদ আমি আকৌ কৰিম। আমি আমাৰ এই প্ৰতিবাদ আগবঢ়াই লৈ যাম।